আমি প্ৰায়ে অসন্তুষ্টিৰ মাজেৰে দিন কটাব লগা হয়। এইজনে আজি মোক ভালদৰে নামাতিলে, সেইজনে মোক মনে বিচৰা ধৰণেৰে সন্মান নকৰিলে। মুঠতে চাৰিওফালে অশান্তি। আমি মনে বিচৰা ধৰণে একোৱেই হৈ নুঠে। তাৰ ওপৰতে যদি আমি আশা কৰি থকা ব্যক্তিজন প্ৰেমাস্পদ হয়, তেনেহ'লেতো কথাই নাই। প্ৰতিটো পদতে অশান্তি, প্ৰতিটো পদতে অসন্তুষ্টি। পিছে এই নিত্য নৈমিত্তিক অশান্তি অসন্তুষ্টিবিলাকৰ প্ৰকৃত উৎস কি জানিবলৈ আপুনি যত্ন কৰিছেনে? সদায় আপুনি পাই অহা অশান্তি অসন্তুষ্টিৰ মুখ্য কাৰণ হ'ল আপুনি নিজে। হয়, ইয়াৰ প্ৰকৃত কাৰণটো হ'ল আপোনাৰ এই মনটো, যি কাৰোবাৰ পৰা এটা বিশেষ ধৰণৰ সঁহাৰি আশা কৰে। কিন্তু সেই একেটা মনেই এটা চৰম সত্য স্বীকাৰ কৰি ল'ব নোখোজে যে কোনো লোকেই আপোনাৰ ইচ্ছা বা অনিচ্ছাৰ অধীন নহয়। কোনো লোককেই আপুনি নিজৰ মনে বিচৰা ধৰণেৰে আচাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাব নোৱাৰে। বৰং প্ৰতিজন ব্যক্তিৰে ব্যক্তিসত্তা বেলেগ আৰু স্বাধীন। প্ৰতিজন ব্যক্তিয়েই নিজস্ব এক শৈলীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কেতিয়াবা হয়তো তেনে ব্যৱহাৰ আপোনাৰ ভাল লাগি যাব পাৰে, কিন্তু সদায়েই সেই নিৰ্দিষ্ট ব্যক্তিজনে সকলো পৰিস্থিতিতে আপোনাৰ প্ৰতি সেই একে ব্যৱহাৰেই কৰিব বুলি আশা কৰাটো আপোনাৰ ভুল। কথাষাৰ আপুনি বিবেচনা কৰক আৰু সংসাৰৰ বৈচিত্ৰতাক স্বাভাৱিক বুলি স্বীকাৰ কৰক। দেখিব ইমান দিনে আপুনি মনত কঢ়িয়াই ফুৰা বোজাটো লাহে লাহে নোহোৱা হৈ পৰিবলৈ আৰম্ভ কৰিছে। ৰাধে ৰাধে।